Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। ঋষিকেশ মোৰ ভিডিঅ' চাই আছা? নাই ডিম্পু বৰুৱা। ডিম্পু বৰুৱা? এনি টাইম খালি ডিম্পু বৰুৱাৰে ভিডিঅ' চাই থাকা নেকি? ময়োতো ভিডিঅ' দিছোঁ, মোৰতো ভিডিঅ' চাব পাৰা। চাম ৰ আগতে ডিম্পু বৰুৱাটো চাই লওঁ, পাছত তোৰটো চাম। এনি টাইম খালি ডিম্পু বৰুৱা আমাকোতো অলপ চান্স দিব লাগে। এনি টাইম যদি ডিম্পু বৰুৱাৰে চাই থাক, আমাৰ ভিডিঅ' কোনে চাব? তহঁতে যদি ঘৰৰ মানুহ হৈয়ে মোক ছাপোৰ্ট নকৰ। ছাপোৰ্ট কিয় নকৰিম, কৰিম। ছাবস্ক্ৰাইব কৰি থৈ দিয়াই আছে। হ'ব আৰু দেই, কিমান ছাপোৰ্ট কৰিবি গম পোৱাই আছে। ঋতুমাহী, মোৰ ভিডিঅ' চাই আছা ন? মোৰ কোনটো ভিডিঅ' চাই আছা? তোৰ ভিডিঅ' চোৱা নাই ৰ, ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছোঁ। তয়ো মানে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছা? সেইফালে সিও ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছে। এনি টাইম খালি ডিম্পু বৰুৱাৰে ভিডিঅ'। আজি এটা ভিডিঅ' দিছোঁ, মোৰ চাব এৰি তই ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছ। কি মানে মোৰ মাথা চাথা নষ্ট হৈ গৈছে একদম। ইমান অধৈৰ্য হৈছা, মোবাইলটো ক'ৰবাত গুচি যাব নেকি? চামতো। আৰু কিমান ভিডিঅ' চাবি গম পাইছোঁ, যাওঁ এতিয়া মই। এই চৰিত্ৰখিনি দেখি হয়তো আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে মই ডিম্পু বৰুৱাক কিয় বেয়া পাওঁ। আচলতে মই ডিম্পু বৰুৱাক ভাল পাওঁ নে বেয়া পাওঁ, এই গোটেইখিনি গম পাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লাগিব। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত এটা মন্তব্য কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগে। হাই গাইজ, এই গোটেই চৰিত্ৰখিনি কাল্পনিক হয়, বাস্তৱ পৰিৱেশৰ লগত ইয়াৰ কোনো ধৰণৰ সংগতি নাই। মই আচলতে দৃষ্টি আকৰ্ষণৰ বাবে থাম্বনেইলখন তেনেকৈ দিলোঁ। প্লিজ কোনেও যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ বা থাম্বনেইলখন অকল চাই কোনো ধৰণৰ বিতৰ্ক বা মন্তব্য নকৰে প্লিজ। আমি সকলোৱে জানো যে ডিম্পু বৰুৱা অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ হয়। আপোনালোকৰ দৰে মোৰো প্ৰিয় ডিম্পু বৰুৱা। মই ভালপোৱা ইউটিউবাৰৰ ভিতৰত তেওঁ এজন অন্যতম হয়। আপোনালোকে নাভাবিব যে মই তেওঁক হিংসা বা ঈৰ্ষা কৰি ভিডিঅ'টো তেনেকৈ বনালোঁ। মই আকৌ ক'লোঁ, বাস্তৱ পৰিৱেশৰ লগত ইয়াৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আচলতে সঁচা কথা ক'বলৈ গ'লে আই এম এ বিগ হিউজ ফেন অফ ডিম্পু বৰুৱা। আৰু এটা কথা ক'লে আপোনালোকে আচৰিত হ'ব, আজিলৈকে তেখেতৰ মই এটা ভিডিঅ' মিছ কৰা নাই। প্ৰত্যেকটো ভিডিঅ' তেখেতৰ মই চাওঁৱেই। এইখিনিতে কওঁ, ডিম্পু বৰুৱাৰ এটা বিশেষ ডাঙৰ গুণ আছে। তেওঁ যিকোনো এটা জটিল বিষয় অতি সহজ সৰলকৈ বুজাই দিব পাৰে। তাৰ বাবে আমাৰ দৰে মানুহবোৰে খুব সহজতে বুজি পাওঁ। আৰু তেওঁ আমাৰ বাবে বিভিন্ন ঠাইলৈ গৈ ইমান সুন্দৰ ঠাইলৈ গৈ আমাক বিভিন্ন ধৰণৰ ব্লগ উপহাৰ দি আহিছে। তেওঁৰ ভিডিঅ' সঁচাকৈ বহুত ভাল লাগে মোৰ। আৰু তেওঁক বহুত ভাল লাগে, লগতে তেওঁৰ ভিডিঅ'বোৰৰ কথাটো ক'বই নালাগে, খুব বেছি ভাল লাগে। ভগৱানে ডিম্পু বৰুৱাক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক, লগতে তেখেতক মনে বিচৰা ধৰণে সুখী কৰি ৰাখক। শেষত আকৌ ক'লোঁ, ভিডিঅ'ৰ আৰম্ভণিৰ দৃশ্যখিনি কাল্পনিক হয়, বাস্তৱৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। আপোনালোকে যদি মোৰ কিবা ভুল দেখিছে তেনেহ'লে এজনী আপোনালোকৰ মাজৰে সাধাৰণ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব। ঠিক আছে, তেনেহ'লে আৰু বেছি কথা নকওঁ, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই।